মিটছ মিলাঞ্জলৈ আপোনালোকক সম্ভাষণ জনালোঁ। গোলাঘাটৰ এজন যুৱক, তেওঁ এক ব্যতিক্ৰমী চিন্তাধাৰাৰে আৰম্ভ কৰিছে এটা নতুন কোম্পানী। আপোনাৰ ঘৰৰ যিকোনো কাম যিবোৰ আপুনি কৰিব নোৱাৰে, ঘৰৰ টাইলছ লগোৱা, ফ্ৰিজ মেৰামতি, জংঘল চাফা কৰা, ইলেক্ট্ৰিকৰ কাম, ঘৰত পাইপ লগোৱা, ঘৰ ৰং কৰা আদি কামবোৰৰ বাবে আপুনি বিচাৰিব পাৰে এই কোম্পানীৰ লোকসকলক। গোলাঘাটৰ এজন কম বয়সীয়া যুৱকৰ এয়া এক নতুন প্ৰচেষ্টা, নাম যাৰ সুৰুজমুখী। এই যুৱকজনৰ নাম লোকেন তামুলী। আহকচোন জানো সুৰুজমুখী কিদৰে আগবাঢ়ি গৈছে। লোকেন তামুলী, আপোনাক মোৰ অনুষ্ঠানলৈ আদৰ সম্ভাষণ জনাইছো। হয়, ধন্যবাদ। হয়, ভাল লাগিছে আজি আপোনাৰ সৈতে কথা পাতিবলৈ ওলাইছো আৰু বিশেষভাৱে ভাল লাগিছে আপোনালোকে যিটো কাম কৰি আছে, আপোনাৰ যিটো সুৰুজমুখী নামৰ কোম্পানীৰ জৰিয়তে আপুনি যিখিনি সেৱা আগবঢ়াইছে মানুহলৈ, সেই কামটো সঁচাকৈ খুব প্ৰশংসনীয় আৰু সেই কামটো বিষয়ে জানি খুব ভাল লাগিছে। হয়, কামবিলাক কৰি আছো থলুৱা মানুহখিনিক লৈ। এতিয়া প্ৰায় আমাৰ গোলাঘাট জিলাতে আৰম্ভ কৰিছো ফাৰ্ষ্ট টাইম। হয় হয়। আৰু প্ৰথমে আপোনাৰ অকণমান পৰিচয়টো ভালদৰে দি দিয়কচোন, ভিউৱাৰ্ছে ভালদৰে জনাকে। হয় হয় হয়, নমস্কাৰ, মোৰ নাম শ্ৰী লোকেন তামুলী। মোৰ ঘৰ গোলাঘাটতে। মই সুৰুজমুখী কোম্পানী মই প্ৰতিষ্ঠাপক। হয় হয়। আৰু আপুনি মানে এই কামটো আপোনাৰ মনলৈ কেনেকে আহিলে যে এনেকুৱা এটা কামো মানে অসমত প্ৰয়োজন আছে বা কৰাটো দৰকাৰী, এই কথাটো কেনেকে মনলৈ আহিলে বাৰু আপোনাৰ? হয় হয়, মই যিহেতু বহিৰাজ্যত কৰ্মৰত আছিলো বহুত দিন, তাত বহুতো আমাৰ যিবিলাক অসমৰ পৰা যিবিলাক যুৱক যুৱতী যায়, বিভিন্ন ধৰণৰ কৰ্মৰ লগত জড়িত, কিন্তু মই চাওঁ মানে এইবিলাক কাম দেখোন আমি অসমতে কৰিব পাৰো, নিৰ্দিষ্ট নিজৰ জেগাত মাতৃভূমিত। তাৰ ওপৰত লক্ষ্য ৰাখি মই যিটো কোম্পানীত চাকৰি কৰি আছিলো, সেই জবটো এৰি মই অসমলৈ ঘূৰি আহিলো আৰু কেইজনমান থলুৱা যুৱক লৈ মই এই সুৰুজমুখী নামৰ এটা কোম্পানী স্থাপন কৰিলো। হয়, আৰু কেতিয়া আৰম্ভ কৰিছিলে আপোনাৰ এই কোম্পানীটো? হয়, মই 15 অক্টোবৰ তাৰিখে 2019 তাৰিখে মোৰ সেইদিনা জন্মদিন আছিলে, তেতিয়া মই এই কোম্পানীটো আৰম্ভ কৰিছিলো। মোৰ নিজৰ ওচৰৰ চুবুৰীয়াৰ লগতে কেইজনমান যুৱক, গোলাঘাটৰ কেইজনমান শিক্ষিত যুৱক লৈ সুৰুজমুখী কোম্পানী নামেৰে এটা প্ৰতিষ্ঠান আৰম্ভ কৰিলো। ৰাইজৰ সঁহাৰি পাইছো, বিশেষ অসুবিধা এতিয়া নাই। হয়, আৰু মানে আপোনালোকে এনে কি কি কাম কৰে, কি ধৰণৰ কাম কৰে? আপুনি হয়, আমি চাবলৈ গ'লে অসমৰ পৰা আমাৰ থলুৱা এখন ঘৰত বিভিন্ন ধৰণৰ কাম কৰিবলৈ মানুহ দৰকাৰ হয়। যেনে কাৰোবাৰ ঘৰত ইলেক্ট্ৰিচিয়ান দৰকাৰ হ'ল, কাৰোবাৰ ঘৰত ৰাজমিস্ত্ৰী দৰকাৰ হ'ল, কাঠ মিস্ত্ৰী দৰকাৰ হ'ল, পানী পাইপ, মটৰ, ফেন, বিভিন্ন ধৰণৰ যেনে হাবি কটাৰ পৰা ধৰি, লগতে আমাৰ সুৰুজমুখী কোম্পানীৰ লগত আৰু এটা সেৱা আৰম্ভ কৰিছো যে আজিকালি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান হয়, যিবিলাক ৰিচিপশ্যন ব্যৱস্থা, সেই ব্যৱস্থাটো আছে। প্ৰায় 10টা ইভেন্টত আমি কাম কৰিছো, 10টা। হয় হয়, কামকেইটা অকমান কৈ দিব নেকি, কি কি কৰে? হয় হয়, আমি পাইপৰ কাম কৰো, কাঠৰ কাম কৰো, পকা কাম কৰো, টাইলছৰ কাম কৰো, টিভি, ফেন, লগতে হাবি কটা, তাৰপিছত আপোনাৰ যিবিলাক এখন ঘৰত যিবিলাক কাম কৰিব লাগে, সকলো ধৰণৰ আমি চাৰ্ভিচ দিওঁ। হয় হয়, মানে ধৰক যদি মোৰ ঘৰত যেনে ধৰক জংঘল পৰিষ্কাৰ কৰিব লাগে, তো তাৰ বাবে যদি হয় অকল যদি এটা কাম থাকে, তেতিয়াও আপোনালোক যায়নে বা যাবনে তেতিয়া? হয় হয়, সৰু কাম বা ডাঙৰ হওক, কোনো কামৰ সৰু বৰ নাই। আমি যদি আপোনালোকক এখন ফেনো বনাবলৈ যাবলগীয়া হয়, আমি নিশ্চয় যাম। আমি তেওঁলোকক পঠাও। হয়, খুব সুন্দৰ পদক্ষেপ আপোনালোকৰ। আৰু বৰ্তমান আপোনাৰ এই কোম্পানীটোত কিমানজন লোক জড়িত হৈ আছে বাৰু? হয় হয়, প্ৰথম অৱস্থাত মই যিহেতু স্থানীয় যুৱক লৈ আৰু গোলাঘাটৰ কিছুমান শিক্ষিত যুৱক লৈ আৰম্ভ কৰিছিলো, এতিয়া বিপুল সঁহাৰি পাইছো। এতিয়া প্ৰায় আপোনাৰ 200 ওপৰত যুৱক যুৱতীৰ লগতে জড়িত আছে।
আৰু লগতে কৰোণাৰ ফলত যিসকল বহিৰাজ্যৰ পৰা উভতি আহিছে কৰ্মসংস্থাপনেই তেওঁলোকে যোগাযোগ কৰিছে তেওঁলোক আমাৰ লগত যোগ হ'ব প্ৰায় 200 এতিয়া ওপৰত আছে আৰু লগতে মই প্ৰতিখন জিলাৰ লগত যোগাযোগ কৰি আছো যুৱক যুৱতীৰ লগত মই ভাবিছো অতি কম সময়ৰ ভিতৰতে প্ৰতিখন জিলাত আমি শাখা এটা আৰম্ভ কৰিম তেতিয়া সকলো জিলাৰ মানুহে আমাৰ এই সুৰুচমুখী সেৱাটো উপলব্ধ সেৱা পাব মানে আমাক হয় খুব ভাল ভাবিছে যিহেতু আপোনালোকে এতিয়া বৰ্তমান অকল কেৱল গোলাঘাটত কৰি আছে আৰু নিশ্চয় অসমৰ যদি সকলো লোকে আপোনালোকৰ এই সেৱাটো পায় নিশ্চয় বহুত ভাল হ'ব হয় নিশ্চয় সহায় পাইছো অসুবিধা ইমান নাই আৰু ৰাজ্যত যিটো আপুনি থলুৱা মানুহখিনিক কাম দিছে এইটো ভাল লাগিছে আৰু যিসকল যুৱক ওলাই আহিছে আগতে যিটো আমুক পিতেকে মাছে কাটিছে মাংসই কাটিছে সমালোচনা আজি এই কৰোণাৰ ফলত মই কোৱা দেখা পোৱা নাই প্ৰায় ওলাই আহিছে খুব ভাল আৰু আপোনালোকক মানে কেনেকে কিদৰে যোগাযোগ কৰিব যদি কাৰোবাৰ ঘৰত তেনেকুৱা কাম হয় প্ৰথম এতিয়া প্ৰায় মোৰ নাম্বাৰ যিটো হোৱাটছএপৰ জৰিয়তে আমি যোগাযোগ কৰি আছো অতি কম সময়ৰ ভিতৰত আমাৰ এটা ৱেবছাইট আহিব বেছি দিন নাই আৰু তেতিয়া ৱেবছাইটত আমাৰ যোগাযোগ পাব এতিয়া হোৱাটছএপ আৰু ফেচবুকৰ জৰিয়তে আমাৰ কামবোৰ হেৰি হৈছে বুকিং হৈ আছে আৰু আপোনালোকৰ এনে বুকিং এমাউন্ট তেনেকুৱা ধৰণৰ কিবা আছে নেকি বা কোনো হয় বুকিং বুলি ক'বলৈ গ'লে আমাৰ 100 টকা এটা নিৰ্দিষ্ট লোৱা হয় তেওঁ কামটো চাবলৈ গ'লে যিমান দূৰ হয় 10 কিলোমিটাৰ 20 কিলোমিটাৰ 25 কিলোমিটাৰ 100 টকাই তেওঁবিলাকে আৰু অকনমান যদি আপুনি এইখিনিতে কৈ দিয়ে যেনেকে ধৰক ঘৰত ৰং কৰা যদি সম্পূৰ্ণ এটা আসাম টাইপৰ ঘৰ মানে ৰং দিবৰ হয় মানে কিমান মান খৰচ পৰে বা আপোনালোকে কিমান মান লয় আমি এতিয়া স্কোয়াৰ ফুট যিটো স্কোয়াৰ ফুটত আমি কাম লওঁ নহলে আমি ঠিকা ভিত্তিটো লওঁ স্কোয়াৰ ফুটত যিটো আমাৰ এৰিয়া আছে এৰিয়া যিটো দাম আমাৰ গোলাঘাটতো বেলেগ হ'ব যোৰহাটতো বেলেগ হ'ব এৰিয়াটোৰ ওপৰতে ডিপেণ্ড কৰে আৰু এনে ৰাইজে আপোনালোকৰ এই কামখিনি মানে কিমানখিনি আদৰি লৈছে বা আপোনালোকে কেনেকুৱা সঁহাৰি পাইছে বাৰু ৰাইজৰ পৰা একটা কথা ক'বলৈ ৰাইজৰ বিপুল সঁহাৰি আৰু থলুৱা মানুহখিনিক কাম দিছে আৰু মোৰ এতিয়া কামৰ অন্ত নাই আমাৰ ফোনৰ কৰি ফোন ইমান অসুবিধা নাই আৰু যিটো আমাৰ থলুৱা মানুহখিনি কাম কৰিছে খোৱা বোৱা কিন্তু অসুবিধা নাথাকে তেওঁবিলাক আগৰ যিসকল মিস্ত্ৰীয়ে যেতিয়া টিফিন লৈ যাব লাগে এটা 9 বজাৰ পৰা কিন্তু এতিয়া থলুৱা যিটো ঘৰত কাম কৰা হৈছে ভাতৰ ব্যৱস্থাটো খোৱা অসুবিধা নাই গৃহস্থ ঘৰতে দিয়া হয় সহায় পাইছো অসুবিধা নাই খুব ভাল আৰু আপোনাৰ সৈতে যিসকল কৰ্মচাৰী আছে সাপোজ ধৰক ইলেক্ট্ৰিচিয়ান আছে বা তেনেকে চিচিটিভি ইনষ্টল কৰা লোক আপোনালোকে হয়তো সেইটো কাম কৰে মই জানো সো সেই লোকসকল তেওঁলোক মানে কিবা ডিগ্ৰীধাৰী হয় নে বা তেওঁলোকে কিবা ধৰক ডিপ্ল'মা এনেকুৱা ধৰণৰ সুৰুচমুখীৰ লগত যদি এজন টেকনিচিয়ান এজন বা কৰ্মকৰ্তা জড়িত হ'ব বিচাৰে তেওঁ শিক্ষাগত দৰকাৰ হ'বই মিনিমাম মেট্ৰিক পাছ মই মেট্ৰিক পাছৰ পৰা ধৰো লগতে তেওঁ যিটো ইলেক্ট্ৰিচিয়ান হয় তেওঁ টেকনিকেল লাইনৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু তেওঁ কামৰ যোগ্যতা থাকিব লাগিব তাৰ ওপৰত কৈহে আমি সুৰুচমুখীৰ লগত তেওঁ জড়িত কৰাওঁ খুব সুন্দৰ আৰু মানে বৰ্তমান সময়ছোৱাত যিহেতু এতিয়া কৰোনাৰ সময় মানে আপোনালোকৰ এই কামসমূহত কিবা বাধা আহিছে নেকি বা তেনেকুৱা ধৰণৰ কিবা আপুনি ফেচ কৰিছে নেকি এইডোখৰতে কিছুমান বাধা আহিছে কিন্তু এতিয়া কৰোনাৰ ফলত যিহেতু বস্তুৰ দাম হৈছে তাৰ ফলত কিছুমান মানুহে কাম কৰিবলৈ অকমান সংকোচ কৰিছে বস্তুৰ দামৰ ফলত কিন্তু আমাৰ বুকিং হৈ গৈছে আগধন দিয়া হৈছে তেওঁলোকে আগধন দিছে যে বস্তুৰ দাম কমক ৰেট কমক তোমালোককে দিম তেনেকুৱা ধৰণৰ বহুত বুকিং হৈ আছে আমাৰ আগধন লোৱা হয় খুব ভাল সেইটো এটা ইতিবাচক দিশ যিহেতু মানে আপোনালোকে থলুৱা লোকসকল যিহেতু ওলাই আহিছে বা আপুনি লগত লৈ তেওঁলোকক লগত লৈ কাম কৰিছে সকলোৱে নিশ্চয় খুব ভাল পাইছে সেইকাৰণে আপোনালোকৰ দ্বাৰাই কামবোৰ কৰাব বিচাৰিছে এইটো এটা খুব ভাল কথা আৰু মানে ভাল লাগিছে আপুনি যিখিনি কাম বা যিখিনি সেৱা আগবঢ়াইছে ৰাইজলে এইটো সঁচাকৈ প্ৰশংসনীয় কাৰণ অসমত এইটো নাছিলে মই জনাত বাহিৰত আছে নাছিলে বাহিৰত আছিলে বাহিৰৰ দেশত মানে যেনেকৈ হোম চাৰ্ভিচ ব্যৱস্থাটো আছিলে কিন্তু অসমত নাছিলে অসমত মই ভাবো মোৰ ফাৰ্ষ্ট টাইম
হয় হয় আছিলে যদিও মানে মই যিটো প্ৰচেছত কৈছো সেইটো নাছিলে, হয় মানে একে কৰ্মটো আছিলে, কৰ্মকৰ্তা আছিলে, হুম, হুম। এনেকুৱা ব্যৱস্থা এটা মই ভাবো নাই নেকি। হয় হয় মানে সকলোখিনি কাম একেলগে পোৱাকে কোনোবাই হয় বিচাৰিলে হয় সুৰুযমুখীয়ে হয় পঠিয়াই দিয়াকে হয় হয় নিশ্চয়। হয় 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 আৰু আচলতে শেষত হয় অনুষ্ঠানৰ শেষত মই আপোনাৰ পৰা জানিব বিচাৰিম মানে আপুনি হয় যিসকল কওক। আপোনালোকৰ দৰে লোক আছে বা এতিয়া বহিঃ ৰাজ্যৰ পৰা বহুতো লোক উম, ঘূৰি গৈছে অসমলৈ, উম, তেওঁলোকৰ উম। বাবে কিবা এষাৰ মানে আহ্বান বা কিবা কথা এটা ক'ব বিচাৰিব নেকি আপুনি? মানে কি ক'ব হয় বিচাৰিব তেওঁলোকলে? কেতিয়াবা হয় যুৱক যুৱতী এটাই কওঁ, যিসকল বহিৰাজ্যৰ পৰা কৰ্মসংস্থাপনে অসমলৈ উভতি আহিছে, মোৰ ক'বলগীয়া এইটোৱে যে আপোনালোক কৰ্ম কৰক, কৰ্ম কৰিলে জীৱনটো সুন্দৰ হ'ব, আপোনালোকে সেইটো জানে। যদি তেওঁলোকৰ ঘৰত খেতি মাটি নাই, বিভিন্ন অৰ্থৰ অভাৱ, তেনেকুৱা এটা গোট চিষ্টেমত কাম কৰক, 10জনীয়া গোট কৰক, 10,000কে হ'লেও এটা 1 লাখ টকা হৈ এটা বাজেট ফাৰ্ম খোলক, গাহৰি পোহক, কুকুৰা পোহক, বিভিন্ন ধৰণৰ খেতি কৰক, বিভিন্ন ধৰণৰ কাম আছে, এই গোট চিষ্টেমত কাম কৰক, নিশ্চয় তেওঁলোক সফল হ'ব। অকল চৰকাৰী চাকৰি আশা কৰি থাকিলে নহ'ব, অসুবিধা হ'ব। তেওঁলোকে এইটো কৰ্ম কৰক, ওলাই আহক আপোনালোক। হয় হয় খুব ভাল কথা ক'লে আপুনি, হয় যিটো মানে ধৰক অকল চাকৰিলে আশা কৰি নাথাকি বা চাকৰি পাম বা হয় বেলেগ এটা কিবা কাম কৰিম এনেকে কৰি ভাবি কাম নাথাকি কৰিব নিজাববীয়াকে, আৰু আপুনি যিটো ক'লে নিজাববীয়াকৈ হয় যিটো অৰ্থৰ অভাৱ বা পইচাৰ অভাৱ, কিন্তু সেইটো চিন্তা কৰিব লগা, বিশ্বাসী বন্ধু লৈ তেওঁবিলাকে 10,000কে হ'লেও গোট হৈ এটা নিৰ্দিষ্ট গোট গঠন হৈ তেওঁৰ কৰ্ম লাগি যাওক। হয় হয় খুব ভাল, সেইটো কথাটো খুব ভাল ক'লে যে আপুনি ধৰক নিজৰ বন্ধু বান্ধৱ 2-4জন গোটাই বা 5-6জন এনেকে গোট হৈ একেলগে পইচাটো উঠাই আপুনি যিটো কথা ক'লে সেইটো খুব সুন্দৰ কথা হয় হয় কৈছে হয় আপুনি। হয় নিশ্চয় তেনেকে কৰাটো ভাল। আৰু ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি, ভাল লাগিলে। আপুনি হয় ধন্যবাদ, আপোনাৰ লগতো কথা পাতি ভাল হয় 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 যিখিনি কথা ক'লে বা আপুনি যিদৰে কামখিনি মানে কৰি আছে তাৰ বিষয়ে আপুনি শ্বেয়াৰ কৰিলে, কথাখিনি ভালদৰে বুজালে, নিশ্চয় এই ইণ্টাৰভিউটো যিসকল লোকে চাব তেওঁলোকে নিশ্চয় হয় ভাল পাব বুলি মই ভাবো, বা তেওঁলোকেও হয় আগ্ৰহী হ'ব এই হয় কামবোৰৰ প্ৰতি। হয় আৰু হয় আপুনি যিটো হয় কওক। লগতে এটা কথা কওঁ, যিসকল আজি চাকৰি নাপায় কিন্তু ঘৰতে বহি থাকে, যিবিলাক যোগ্যতা অনুসৰি তেওঁলোকে যদি কাৰোবাৰ আশে পাশে ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, ৰাজমিস্ত্ৰী, তেওঁলোকৰ কাম নাপাই বহি আছে ঘৰতে, তেওঁলোকে সুৰুযমুখীৰ লগত যোগাযোগ কৰিব, নিশ্চয় ডেইলি আমি কাম দিম, কামৰ অন্ত নাই, আপোনালোকে আমাৰ লগত যোগ দিয়ক, হয় মই এটা হয় অনুৰোধ জনাইছো। হয় এইখিনিতে আপুনি আপোনাৰ নাম্বাৰটো এবাৰ কৈ দিয়ক, তেতিয়া কোনোবাই আপোনাক যোগাযোগ কৰিব হয় পাৰিব। মোৰ যোগাযোগ নাম্বাৰটো হ'ল 8399873996, ভোডাফোন নাম্বাৰ। মোৰ হোৱাটছআপ কৰিব এইটো নাম্বাৰতে। হয় হয় নিশ্চয়। যিসকল লোকে ভিডিঅ'টো চাব তেওঁলোকৰ প্ৰয়োজন অনুসৰি তেওঁলোকে নিশ্চয় আপোনাক যোগাযোগ কৰিব পাৰিব। আৰু ভাল লাগিলে হয় আপোনাৰ সৈতে কথা পাতি। আপুনি মোৰ অনুষ্ঠানৰ আজি অতিথি হিচাপে উপস্থিত থাকিলে, তাৰ বাবে হয় আপোনালৈ অশেষ ধন্যবাদ থাকিল। আৰু আপুনি যিটো আপোনালোকো হয় ধন্যবাদ থাকিল। হয় অনাগত হয় সময়ৰ বাবে আপুনি যিটো কথা ভাবিছে যে সমগ্ৰ অসমতে প্ৰতিখন জিলাৰ মানুহে যাতে হয় বা লোকে আপোনাৰ এই সেৱা মানে গ্ৰহণ কৰিব পাৰে, তাৰ বাবে মোৰ হয় আগতীয়াকৈ মোৰ ফালৰ পৰা আপোনালৈ শুভেচ্ছা থাকিল। আৰু আপুনি হয় কৰি থকা কামটোৰ ধন্যবাদ। বাবে হয় আপুনি কৰি থকা কামটোৰ বাবে আপোনালৈ অশেষ অভিনন্দনো থাকিল লগতে। ধন্যবাদ। ধন্যবাদ ধন্যবাদ, থেংক ইউ। এয়া আছিল লোকেন তামুলী আৰু তেওঁৰ সুৰুযমুখী কোম্পানীৰ সবিশেষ। সুৰুযমুখীলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা থাকিল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অনুপ্ৰাণিত কৰিব। বেল আইকনটো টিপি দিব, নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে চাব পাৰিব। ধন্যবাদ।